আজি আমি হাতে হাতে কলা পতাকালৈ ওলাই আহিছোঁ কাৰণ এজন মিছলীয়া মানুহ কাইলৈ আমাৰ গোলাঘাটলৈ আহিব আজি পিছবেলা অসমলৈ আহিব বুলি আমি শুনিছোঁ তেওঁ 2016 চনত আহি মহলদৈত কৈছিল অসমৰ বিভিন্ন প্ৰান্তত কৈছিলে যে অসমৰ জ্বলন্ত সমস্যা বিদেশী সমস্যা তেওঁলোকে চৰকাৰ কৰিলে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশলৈ পঠাই দিব সেই কথা কোৱাৰ পিছত আমি সকলোৱে ভোট দিলোঁ ভোট দিয়াৰ পিছত আপোনালোকে জানে কা আনিলে কাৰ জৰিয়তে পাকিস্তান আফগানিস্তান বাংলাদেশৰ হিন্দু বাঙালীক ভাৰতবৰ্ষত সংস্থাপন দিবলৈ লৈছে আপোনালোকে জানে যে অসমত বিদেশী সমস্যা কিমান জটিল ইয়াৰ জৰিয়তে অসমৰ 5 জন যুৱকক হত্যা কৰি হলেও তেওঁলোকে গাৰ জোৰেৰে কা জাপি দিলে আমি আজিলৈকে মানি লোৱা নাই আমি বাৰম্বাৰ কৈছিলোঁ কাৰ জৰিয়তে লাখ লাখ মানুহে নাগৰিকত্ব পাব বিজেপি একাংশ দালালে কৈছিলে এইবিলাক মিছা কথা এতিয়া আপোনালোকে জানে 17 জুলাইত হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকখন জিলাৰ DCSP লৈ নটিচ দিছে যে 2014 চনৰ আগতে যিমানবিলাক হিন্দু বাঙালী আহিছে তেওঁলোকক নাগৰিকত্ব দিব লাগে তেওঁলোকৰ সকলো কেছ উঠাই ল'ব লাগে উঠাইলে DCSP হাতত ধৰি তেওঁলোকক নাগৰিকত্ব দিয়াব লাগে এতিয়া এই বিজেপিৰ দালালবিলাক ক'ত গ'ল যিবিলাকে কৈছিলে কাৰ জৰিয়তে মানুহ নাহে বুলি দ্বিতীয়তে আজি দুদিন পূৰ্বে 1 ছেপ্টেম্বৰত আপোনালোকে জানে 1 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ জৰিয়তে কৈছে যে 2014 চনৰ নহয় বাংলাদেশ আফগানিস্তান পাকিস্তানটো আছে তাৰ ওপৰত ভূটান আৰু নেপালো লগাই দিছে আৰু দুখন মুঠতে 5খন দেশৰ পৰা যিমান মানুহ অসমলৈ আহিব ভাৰতলৈ আহিব তেওঁলোকক পাছপৰ্ট নহলেও ভিসা নহলেও তেওঁলোকৰ একো কাগজ পত্ৰ নহলেও অসমত ভাৰতত থাকিবলৈ দিব এই নৰেন্দ্ৰ মোদীয়ে বিদেশী খেদিম বুলি কোৱা কাৰণে আমি ভোট দিছিলোঁ আজি চাওক অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতি আন্দোলন কৰিছে অসমৰ 6টা জনগোষ্ঠী মানে 100 জন মানুহ 47 জন মানুহ 47% OBC মানুহে কৈছে আমি অসুৰক্ষিত আমাৰ মাটি নাই আমাৰ চাকৰি নাই আমি খাবলৈ পোৱা নাই আমাক ৰিজাৰ্ভেশ্যন লাগে আমাক সংৰক্ষণ লাগে আমাক SC লাগে আজি আপোনালোকে চাওক 40 লাখ অসমত নিবনুৱা আজিৰ দিনটোত আমাৰ গোলাঘাটতে মেৰাপানী উৰিয়াম ঘাটত নগাই মাটি কাঢ়ি লৈছে ইয়াত মানুহ আহিছে আমাৰ নিজৰ মানুহৰ কাৰণে মাটি নাই তাৰপিছত লাখে লাখে বিদেশীক নৰেন্দ্ৰ মোদীয়ে কাক সুধি ইয়াত সংস্থাপন দিব ইমান যদি বিদেশী প্ৰেম আছে হিন্দু ৰাষ্ট্ৰ কিয় গুজৰাটলৈ লৈ নাযায় কিয় উত্তৰ প্ৰদেশলৈ লৈ নাযায় সেই প্ৰশ্নটো আমি অহাকালিলৈ নৰেন্দ্ৰ মোদীক মুখামুখিকৈ সুধিম আৰু নৰেন্দ্ৰ মোদীয়ে NRLত আহি আমাৰ অসমৰ খনিজ সম্পদ লুটিবলৈ আহিছে কিন্তু আমাৰ মূৰত বিদেশী জাপি দিব আমি এইটো মানি নলওঁ কাইলৈ নৰেন্দ্ৰ মোদীয়ে শান্তিৰে মিটিং কৰিব নোৱাৰিব যি হয় নাই ৰঙামাটি নাই গুৱাহাটী আমি আজি ওলাই আহিছোঁ ইয়াত নৰেন্দ্ৰ মোদী আকৌ মিছা কথা ক'ব আকৌ লুটিব আমি ইয়াত এজনো বিদেশী ল'বলৈ নিদিওঁ আজিৰ দিনটোত কি অৱস্থা হৈছে আপোনালোকে চাওক মানুহে ৰাজপথত মৰাণসকল ওলাইছে চুতীয়াসকল ওলাইছে আহোমসকল ওলাইছে মটক ওলাইছে কোচ ৰাজবংশী ওলাইছে চাহ জনজাতি ওলাইছে কিয় তেওঁলোকে কৈছে আমি অসমত থাকিবলৈ পোৱা নাই অশোক সিংগাল কেবিনেট মন্ত্ৰী হ'ল হাৰিয়ানাত জন্ম হোৱা মানুহ বদৰুদ্দিন আজমল ইয়াত MP হয় শিলাদিত্য ইয়াত MLA হয় আমি থলুৱা মানুহ ইয়াত গুড়া গাছ কাটি আছোঁ তাৰপিছত থলুৱাৰ কথা কয় নৰেন্দ্ৰ মোদীয়ে কাইলৈ ডিঙিত গামোচা ল'ব আমি গামোচাক অপমান নকৰিবলৈ তেওঁক অনুৰোধ জনাইছোঁ আপুনি গামোচা লোৱাৰ অধিকাৰ নাই ফুটা ফুটা মাতে জয় অসম বুলি ক'ব 5 জন মানুহ গুলিয়াব আৰু আমাৰ ওপৰত বিদেশী জাপি দিব আমি কেতিয়াও মানি নলওঁ সেইকাৰণে আমি আজি ওলাই আহিছোঁ।